কৃষ্ণ ভক্তিকথালৈ আপোনালোকক স্বাগতম জনাইছো। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ দৈনিক পঞ্চাংগ এনে ধৰণৰ। ৮ ফেব্ৰুৱাৰী ২৫ মাহ সোমবাৰ পক্ষ কৃষ্ণপক্ষ তিথি দ্বাদশী তিথি নক্ষত্ৰ মূলা নক্ষত্ৰ দিনৰ ২:২৭ পৰ্যন্ত আৰু ইয়াৰ পিছত পূৰ্বশাৰা নক্ষত্ৰ আহিব। চন্দ্ৰ ধনুৰাশিতে অৱস্থান কৰি থাকিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হলে ধনুৰাশি হ'ব। শুভকৰ্ম গৰ্ভধান আৰু আৰোগ্য স্নান। আজি পুষ্পিতা হলে প্ৰতিহীনা যোগ হ'ব। ৯ ফেব্ৰুৱাৰী ২৬ মাহ মঙলবাৰ পক্ষ কৃষ্ণপক্ষ তিথি ত্ৰয়োদশী তিথি নক্ষত্ৰ পূৰ্বশাৰা নক্ষত্ৰ দিনৰ ১:৫৪ যোৱালৈ আৰু ইয়াৰ পিছত উত্তৰশাৰা নক্ষত্ৰ আহিব। চন্দ্ৰ ধনুৰাশিতে অৱস্থান কৰি থাকি ৰাতি ৭:৫৩ যোৱাত মকৰ ৰাশিলৈ প্ৰৱেশ কৰিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ ৰাতি ৭:৫৩ পূৰ্বে জন্ম হলে ধনুৰাশি হ'ব আৰু এই সময়ছোৱাৰ পিছত জন্ম হলে মকৰ ৰাশি হ'ব। শুভকৰ্ম দীক্ষা আৰু আৰোগ্য স্নান। আজি দিনৰ ১:৫৪ পূৰ্বে পুষ্পিতা হলে প্ৰতিহীনা যোগ হ'ব আৰু এই সময়ছোৱাৰ পিছত পুষ্পিতা হলে শুভগা যোগ হ'ব। ১০ ফেব্ৰুৱাৰী ২৭ মাহ বুধবাৰ পক্ষ কৃষ্ণপক্ষ তিথি চতুৰ্দশী তিথি নক্ষত্ৰ উত্তৰশাৰা নক্ষত্ৰ দিনৰ ১:৪৮ যোৱালৈ ইয়াৰ পিছত শ্ৰৱণা নক্ষত্ৰ আহিব। চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰি থাকিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হলে মকৰ ৰাশি হ'ব। শুভকৰ্ম নাই। আজি পুষ্পিতা হলে শুভগা যোগ হ'ব। ১১ ফেব্ৰুৱাৰী ২৮ মাহ বৃহস্পতিবাৰ পক্ষ কৃষ্ণপক্ষ তিথি অমাৱস্যা তিথি ৰাতি ১২ বজালৈ নক্ষত্ৰ শ্ৰৱণা নক্ষত্ৰ দিনৰ ২:১০ যোৱালৈ আৰু ইয়াৰ পিছত ধনিষ্ঠা নক্ষত্ৰ আহিব। চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰি থাকিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হলে মকৰ ৰাশি হ'ব। শুভকৰ্ম নাই। আজি পুষ্পিতা হলে শুভগা যোগ হ'ব। অমাৱস্যাৰ উপবাস নিশি পালন। ১২ ফেব্ৰুৱাৰী ২৯ মাহ শুক্ৰবাৰ পক্ষ শুক্লাপক্ষ তিথি প্ৰতিপদ তিথি ৰাতি ১২ বজালৈ নক্ষত্ৰ ধনিষ্ঠা নক্ষত্ৰ দিনৰ ৩:০৩ যোৱালৈ আৰু ইয়াৰ পিছত শতভিষা নক্ষত্ৰ আহিব। চন্দ্ৰ কুম্ভ ৰাশিতে অৱস্থান কৰি থাকিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হলে কুম্ভ ৰাশি হ'ব। শুক্ৰ গ্ৰহ ৰাতি ৯:৩৮ যোৱাত ধনিষ্ঠা নক্ষত্ৰলৈ গমন কৰিব। শুভকৰ্ম নাই। আজি দিনৰ ৩:০৩ পূৰ্বে পুষ্পিতা হলে শুভগা যোগ হ'ব আৰু এই সময়ছোৱাৰ পিছত পুষ্পিতা হলে দুৰ্ভগা যোগ হ'ব। ১৩ ফেব্ৰুৱাৰী ৩০ মাহ শনিবাৰ পক্ষ শুক্লাপক্ষ তিথি দ্বিতীয় তিথি নক্ষত্ৰ শতভিষা নক্ষত্ৰ পিছবেলা ৪:২৫ যোৱালৈ ইয়াৰ পিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আহিব। ৰবি কুম্ভ ৰাশিলৈ গমন কৰিব। চন্দ্ৰ কুম্ভ ৰাশিতে অৱস্থান কৰি থাকিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ জন্ম হলে কুম্ভ ৰাশি হ'ব। শুভকৰ্ম নাই। আজি পুষ্পিতা হলে দুৰ্ভগা যোগ হ'ব। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত। ১৪ ফেব্ৰুৱাৰী ১ ফাগুন ৰবিবাৰ পক্ষ শুক্লাপক্ষ তিথি তৃতীয় তিথি ৰাতি ৯:৩০ পৰ্যন্ত ইয়াৰ পিছৰ সময়খিনিত চতুৰ্থী তিথি পৰিব। নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ সন্ধ্যা ৬:১৪ যোৱালৈ ইয়াৰ পিছৰ সময়খিনিত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আহিব। চন্দ্ৰ দিনৰ ১১:৪৭ যোৱাত কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰৱেশ কৰিব অৰ্থাৎ আজি তাৰিখত কোনো জাতকৰ দিনৰ ১১:৪৭ পূৰ্বে জন্ম হলে কুম্ভ ৰাশি হ'ব আৰু এই সময়ছোৱাৰ পিছত জন্ম হলে মীন ৰাশি হ'ব। শুভকৰ্ম পঞ্চামৃত সাধ ভক্ষণ জাতক কৰ্ম নামকৰণ মুখান্নপ্ৰসন চূড়াকৰণ উপনয়ন গৃহাৰম্ভ গৃহ প্ৰৱেশ ৰত্নাদি ধৰণৰ নতুন কাপোৰ লোৱা দোকান আৰম্ভ দেৱতাৰ প্ৰতিষ্ঠা গুটি সিঁচা গছ ৰোৱা ইত্যাদি। আজি পুষ্পিতা হলে দুৰ্ভগা যোগ হ'ব। ফেব্ৰুৱাৰী মাহত কোনো গৰ্ভৱতী মাতৃক চিকিৎসকে শুভ দিন চাই সন্তান প্ৰসৱৰ বাবে অস্ত্ৰোপচাৰৰ দিন ধাৰ্য কৰিবলৈ পৰামৰ্শ দিয়ে তেন্তে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ১০ ফেব্ৰুৱাৰী ১১ ফেব্ৰুৱাৰী আৰু ১৪ ফেব্ৰুৱাৰী এই দিনকেইটা পৰিহাৰ কৰিব পাৰে। ভক্তিকথাৰ জৰিয়তে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ধৰ্মীয় অনুষ্ঠান প্ৰৱণৰ সময়সূচী থুলমূল আভাস দিবলৈ চেষ্টা কৰিলো। জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন থাকিলে ফোন নম্বৰ দিয়া হৈছে হোৱাটছএপৰ জৰিয়তে সুধিব পাৰিব। কৃষ্ণ।